Mamani, your online fashion school instructor. সকলোকে আমন্ত্ৰণ জনাইছো মোৰ ইউটিউব চেনেল মামনি's Wardrobe। আজি দ্বিতীয় খণ্ডত মই আপোনালোকক শিকাম ব্লাউজ কাটিং। কিন্তু ব্লাউজ কাটিং কৰাৰ আগতে মই আপোনালোকক শিকাম বডি মেজাৰমেণ্ট। হয়, ব্লাউজ কাটাৰ আগতে খুব ইম্পৰ্টেণ্ট বস্তু হৈছে মেজাৰমেণ্ট। বহুতে ভুল কৰে, পেপাৰ কাটি আনি ব্লাউজ কাটে বা ব্লাউজটো বহাই কাটিং কৰে। তাৰ ফলত এটা ব্লাউজ প্ৰপাৰ ফিটিং নহয়। তো ব্লাউজ কাটাৰ আগতে খুব ইম্পৰ্টেণ্ট হৈছে বডি মেজাৰমেণ্ট। মই আজি আপোনালোকক শিকাম ব্লাউজ কাটিঙৰ কাৰণে কি মেজাৰমেণ্ট লাগিব আৰু আমি কেনেকৈ এটা বডি মেজাৰমেণ্ট ল'ম। আহকচোন মই শিকাওঁ কেনেকৈ বডি মেজাৰমেণ্ট লয়। মোৰ ওচৰত এটা মেনিকুইন আছে। এই মেজাৰমেণ্টবোৰ যিবোৰ মই দেখালোঁ এইবোৰ কেনেকৈ আমি বডি মেজাৰমেণ্ট কৰিম আহক মই দেখাম। এয়া হৈছে মোৰ মেনিকুইন। ত' এইটো মোৰ 34 চাইজৰ মেনিকুইন হয়। এতিয়া চাব মই কেনেকৈ বডি মেজাৰমেণ্ট কৰোঁ। ফাৰ্ষ্টে মই ল'ম লেংথ। আৰু এটা কথা, আপোনালোকে যেতিয়া মেজাৰমেণ্ট কৰিব বডি মেজাৰমেণ্ট সদায় এইটো ঘৰত ল'ব, ইঞ্চৰ ঘৰত। এতিয়া চাওক, ফাৰ্ষ্টত মই ল'ম ব্লাউজৰ লেংথ। চোল্ডাৰৰ পৰা আপোনাক ব্লাউজৰ লেংথটো কিমান লাগে মই লৈ আছোঁ 14 ইঞ্চ। তাৰপাছতে ল'ব আপোনালোকে চোল্ডাৰ। মোৰ ইয়াত চোল্ডাৰ হৈছে 14 ইঞ্চ। তাৰপাছতে মই ল'ম আৰ্মহোল। আৰ্মহোল কৈ হাতৰ এই ঘেৰটো, ইয়াতে আপোনালোকে ল'ব আৰ্মহোল। আৰ্মহোল হৈছে মোৰ ইয়াতে 15। আপোনালোকে তাৰপাছত ল'ব চেষ্ট মেজাৰমেণ্ট। চেষ্ট মেজাৰমেণ্ট ল'ব আপোনালোকে ইয়াত। চাব ফিটাডাল বেছি ঢিলাকৈ নল'ব, জাষ্ট আপোনাৰ এটা ফিংগাৰ যাতে ফিটাটোৰ ভিতৰত থাকে। চ' মোৰ ইয়াতে চেষ্ট হৈছে 34 ইঞ্চ। ৱেষ্ট ল'ব চেষ্টৰ তলত, ব্লাউজৰ যলৈকে দীঘল লৈছে তাতে আমি ৱেষ্ট ল'ম। এয়া হৈছে ৱেষ্ট। মোৰ ৱেষ্ট হৈছে 29 ইঞ্চ। এতিয়া মই ল'ম বাষ্ট পইণ্ট। যিহেতু ফাৰ্ষ্টত মই আপোনালোকক চিম্পল কাট ব্লাউজ শিকাম, চিম্পল কাট ব্লাউজৰ কাৰণে বাষ্ট পইণ্টটো খুব ইম্পৰ্টেণ্ট। বাষ্ট পইণ্ট হৈছে হায়েষ্ট পইণ্ট অফ বাষ্ট। চাব ইয়াৰ পৰা ল'ব হায়েষ্ট পইণ্ট অফ বাষ্ট টিল হিয়াৰ। মোৰ ইয়াতে বাষ্ট পইণ্ট হৈছে 10 ইঞ্চ। তাৰপাছতে মই ল'ম ফ্ৰণ্ট নেক ডেপ্থ। ফ্ৰণ্ট নেক ডেপ্থ এনেকৈ ল'ব। ডিঙিৰ দটো কিমান লাগে এনেকৈ ল'ব। ঠিক এনেকৈ বেকৰো দটো লৈ ল'ব। ইয়াৰ পৰা বেকৰ ডিপটো। তাৰপাছতে আমাৰ আহিছে স্লিভ লেংথ। ইয়াতে মই জাষ্ট আপোনালোকক দেখাইছোঁ। চাব হাতৰ দীঘলটো আপোনালোকে ইয়াৰ পৰা জুখিব হাতখন কিমান দীঘল লাগে। যদি ছাপোজ আপুনি 6 লয়, হাতৰ 6 য'ৰলৈকে আহিব তাৰ হাতৰ ঘেৰটোক ল'ব আপোনালোকে এনেকৈ কাপ, মানে মই দেখাই দিছোঁ মোৰ হাততে। ইয়াৰ পৰা যদি আপোনালোকে স্লিভ লেংথ 6 লৈছে, হাতৰ এই পজিশ্যনত ঘেৰটো জুখিব। এয়া হৈছে কাপ। চ' ব্লাউজৰ এইকেইটা মেজাৰমেণ্ট লাগিব। আপোনালোকে ভালকৈ ভিডিঅ'টো চাব মই কেনেকৈ মেজাৰমেণ্টটো লৈছোঁ। মেজাৰমেণ্টটো খুব ইম্পৰ্টেণ্ট বস্তু। যদি মেজাৰমেণ্ট আপোনালোকে ভালকৈ ল'বলৈ নোৱাৰে তেনেহ'লে ব্লাউজ যেতিয়া আপোনালোকে চিলাব প্ৰপাৰ ফিটিং নহয়। মেজাৰমেণ্টটো আপোনালোকে ভালকৈ শিকি লওক, খুবেই ইম্পৰ্টেণ্ট। নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখাম কেনেকৈ কেলকুলেশ্যন কৰি কাটিং কৰা হয়। মই ব্লাউজৰ কাটিঙৰ ভিডিঅ'টো আপোনালোকক 3টা ভিডিঅ'ত দেখাম। ফাৰ্ষ্টত আপোনালোকক মেজাৰমেণ্ট যি আজি দেখালোঁ, ছেকেণ্ডত কাটিং, থাৰ্ডত ষ্টিচিং। চ' মোৰ ভিডিঅ'বোৰ মিছ নকৰিব আপোনালোকে। মোৰ পেজটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ন'টিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো বজাবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ। নমস্কাৰ।